ভাগৱত পাঠ অনুষ্ঠান ভাগৰ 2 নম্বৰ পাৰ্টটো আহি গ'ল নহয় গাইছ, ৰখিব কৈ আছোঁ। আপোনালোকেতো দিনৰ কথাখিনি গম পালেই, এতিয়া ৰাতিৰ কথাখিনি ক'ব লাগিব। মানে আমি আহিছোঁ দুজনে, দেখিছে নহয় ভাগৱত বুলি। আৰু দিনৰ ভিডিঅ'টো চালে নাই গম নাপাওঁ, কিন্তু ৰাতিৰ ভিডিঅ'টো কিন্তু চাওক দেই স্কিপ নকৰাকৈ। আৰু আহি পেলাই প্ৰথমত আমি কথা শুনিবলৈ আহিছোঁ, তাৰপিছতে এয়া ভাত বনাই আছে, শুনকচোন ডাইলগ দিব এতিয়া কোনে। ধন্যবাদ। আপোনালোকে চাগে চাউণ্ডটোৰ কাৰণে ইমান ভালকৈ নুশুনিলে, সেইকাৰণে অকণমান মোৰ ফালৰ পৰাই কৈ দিছোঁ শুনক। গাঁৱৰ যুৱ সংঘৰ ৰাইজে ভাগৱত পাঠ অনুষ্ঠানখন পাতিছে, আৰু আহি পেলাই যে ৰখাই নাই, আমি দুজনে বহিয়ে গৈছোঁ দেখিছে দে। এইফালে আকৌ জুবিনদাৰ গান যে ইমানেই ধুনীয়াকৈ গাইছে নহয় মানুহকেইজনে, আৰু ধুনীয়াকৈ আমিও কথাখিনি শুনি বহুতেই ভাল লাগিছে। আৰু ভাগৱত বুলি ক'লে এনেও কি বহুতেই ভাল লাগে। আৰু এতিয়া সকলোৱে সেৱা ধৰি আছে। মোৰো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ'ত লগ পাইছোঁ। আজিলৈ বাই বাই।